এই বানাক্ৰান্ত লোকসকলক বস্তু দিয়া বন্ধ কৰক। এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, বিশেষকৈ যোনসকল লোকে বানাক্ৰান্ত লোকসকলক সহায় কৰি আছে। ভিডিঅ'টো শেষলৈকে চাব, কথাখিনি বহুত ইম্পৰ্টেণ্ট। নমস্কাৰ সকলোকে। সকলোৱে দেখিছে যে এই দুৰ্যোগটোৱে আমাৰ মানুহখিনিক একেবাৰে শেষ কৰি পেলালে। তাক আৰু বেলেগকৈ কোৱাৰ প্ৰয়োজন নাই। কেঁকুৰা জাতি বুলি কোৱা আমাৰ অসমীয়া জাতিয়েও দেখুৱাই দিলে যে বিপদৰ সময়ত মানুহে কেনেকৈ সহায় কৰিবলৈ ওলাই আহে। যোনে যেনেকৈ পাৰে তেনেকৈ সহায় কৰিলে। কোনোবাই কাপোৰ কানি দি, কোনোবাই খোৱা বস্তু দি, মুঠতে যোনে যেনেকৈ পাৰে তেনেকৈ সহায় কৰিলে। কিন্তু এতিয়া এইখিনি দিয়া বন্ধ কৰক। কিয় শুনক। দুই এটা ভিডিঅ'ত দেখিছোঁ কিছুমানে ৰুম ভৰ্তি কৰি থৈছে বুলি কৈছে, আৰু কিছুমানে নি দোকানত দিছেগৈ বুলি কৈছে, আৰু কিছুমানে নাই পোৱা বুলি কৈছে। যোনসকলে সঁচাকৈ পোৱা নাই সেইসকলক আইডেণ্টিফাই কৰি তেওঁলোককহে দিব লাগে। কিন্তু মোৰ কথাটো ইয়াত নহয় কোনে কি বস্তু পাইছে, কোনে কি বস্তু পোৱা নাই। চাওক, আমি দেখিলোৱে যে বানপানীটোত মানুহে চব হেৰুৱাই পেলালে। কোনোবাই নিজৰ আপোনজনক হেৰুৱালেই, তাৰ উপৰিও নিজৰ গৰু ছাগলী, কোনোবাই কষ্টৰে লোৱা গাড়ীখন আৰু নিজৰ ঘৰটোও হেৰুৱাই পেলালে। এতিয়া সকলোৱে খোৱা বস্তু কাপোৰ কানি দি আছে, কিন্তু কথাটো হ'ল খোৱা বস্তু আৰু কাপোৰ কানি দি থাকিলে জানো হ'ব? মানুহক থাকিবলৈতো জেগা অকণ লাগিব। সেইকাৰণে সকলোৱে মিলি এটা ঘৰ বনোৱাৰ কথাহে আমি চিন্তা কৰিব লাগে। এতিয়া বিভিন্ন ক্ৰিয়েটৰ বা আৰ্টিষ্টৰ হাতত বিভিন্নখিনি বান সাহায্য উঠিছে, কিন্তু তেওঁলোকে অকলে অকলে কৰাতকৈ যদি লগত কৰিলেহেঁতেন, ধৰি লওক 50টা ঘৰ নিৰ্মাণ কৰিব লাগে, আপোনাৰ ওচৰত আছে 50 লাখ টকা, অন্য এজনৰ ওচৰত আছে 50 লাখ টকা, যদি 1 লাখকেও টকা দিয়ে, ধৰি লওক যিমানখিনি দিয়ে, ভাবক 3, 4, 5টাক যিমানেই নুঠক কিয়নো কিমান এটা ভাল কাম হ'ব। অকলে কৰাতকৈ মই ভাবোঁ যদি লগত কৰে বহুত বেছি ভাল কাম হ'ব। চাওক, বৰ্তমান বিভিন্ন ক্ৰিয়েটৰ বা আৰ্টিষ্টে এই ঘৰ বনোৱা কামটোত লাগি আছে। যদি আপোনালোকে কিবা সাহায্য দিম বুলি ভাবিছে, তেওঁলোকৰ জৰিয়তে দিব পাৰে। কিয়নো বৰ্তমান খোৱা বস্তু বা কাপোৰ কানিতকৈ মানুহসকলক এটা ঘৰৰ বহুত বেছি প্ৰয়োজন। যদি দিয়া বস্তুটোকে দিয়ে বা অপ্ৰয়োজনীয় বস্তু এটাকে দিয়ে, তেনেহ'লে একেটা বস্তুতে বেছি ইনভেষ্ট হৈ থাকিব। যদি সকলোৱে মিলি এওঁলোকক সহায় কৰে, মই ভাবোঁ মানুহখিনি বেছি লাভৱান হ'ব। বাকী মোৰ একোৱেই কথা নাই, আপোনালোকে কাক কি দিয়ে মোৰ একো ক'বলগীয়া নাই। কিন্তু মোৰ মনত এই কথাখিনি আহি আছিল, কওঁ নকওঁ বুলি ভাবি আপোনালোকক জনালোঁ। আপোনালোকে কি ভাবে বাৰু কমেণ্টত জনাবচোন।